মহিলাসকলে কেইটামান বস্তু দান কৰিব নালাগে। এইটো হ'ল আজিৰ ভিডিঅ'ৰ মুখ্য বিষয়। এই বস্তুকেইটা দান কৰিলে মহিলাসকলৰ হ'ব পাৰে ভয়ংকৰ বিপদ, স্বামীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, তথা ইয়াৰ ফলত পাৰিবাৰিক কণ্ডল আৰম্ভ হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ জীৱনলৈ নামি আহিব আকস্মিক বিপদ। আপোনাৰ ঘৰত এনেকুৱা কেইটামান বস্তু আছে যিকেইটা বস্তু ভুলতেও কাৰোবাক দান কৰাটো মংগলজনক নহয়। আপোনাক যদি কোনোবাই সেই বস্তুবোৰ খুজিও লয়, আপুনি কেতিয়াও নিদিব। আপোনাৰ ঘৰখনত সুখ শান্তি তথা সমৃদ্ধি চিৰদিনৰ বাবে ধৰি ৰখাৰ বাবে এই দানকেইটা কৰাৰ পৰা আপুনি বিৰত থাকিব লাগিব। এই দানকেইটা কৰিলে স্বামী স্ত্ৰীৰ মাজত থকা সম্পৰ্কবোৰত ফাট মিলিব আৰু ঘৰখনলৈ আহিব নানা ধৰণৰ সমস্যা। তেনেহ'লে জানি লওঁ আহক সেই বস্তুকেইটাৰ বিষয়ে, যিকেইটা বস্তু মহিলাসকলে ভুলতেও কাকো দান কৰিব নালাগে নাইবা কাকো দিব নালাগে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, তুলসী গছ। আপোনাৰ ঘৰত থকা তুলসী গছজোপাৰ তলত গজি অহা সৰু তুলসীৰ পুলিটো ভুলতেও কাকো নিদিব। এই তুলসী গছজোপা আপুনি কাৰোবাক দিয়াটো অশুভ মানা হয়। ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ নানা ধৰণৰ সমস্যা আহিব পাৰে। তুলসীৰ পুলিটো দিব লগা হ'লেও আপুনি নিজে পুলিটো উঘালি নিদিব। যি ব্যক্তিয়ে নিব আহিব তেওঁক নিজেই উঘালি লৈ যাবলৈ ক'ব। এনেকুৱা কৰিলে অশুভ প্ৰভাৱ নাথাকে। পুলিটো উঘালি লোৱাৰ সময়ত সেই ব্যক্তিয়ে স্নান কৰি ল'ব লাগিব। আপুনি নিজে কেতিয়াও উঘালি নিদিব। যদি আপুনি নিজে দিয়ে তেনেহ'লে মা লক্ষ্মী আপোনাৰ ঘৰৰ পৰা আঁতৰি যাব আৰু আপোনাৰ ঘৰত ধন হানি হ'ব। নম্বৰ 2, আপুনি পিন্ধা কাপোৰ। আপুনি নিজে পিন্ধা কাপোৰ কাকো দান নকৰিব। আমাৰ কিছুমান পিন্ধা কাপোৰ পুৰণা হ'লে দুখীয়া মানুহ নাইবা ভিখাৰীক সেই কাপোৰবোৰ দিয়া হয়, কিন্তু এনেকুৱা কৰাটো একেবাৰে উচিত নহয়। এনেকুৱা কৰিলে আপোনাৰ ঘৰখনলৈ আহিব পাৰে নানা ধৰণৰ সমস্যা। সেয়েহে নিজে পৰিধান কৰা কাপোৰ কাকো দান কৰিব নালাগে। যদি কেতিয়াবা পাৰে নতুন কাপোৰ দান কৰিব। ইয়াৰ ফলত আপোনাৰ পুণ্য অৰ্জন হ'ব। নম্বৰ 3, সিন্দুৰ। মহিলাসকলে ব্যৱহাৰ কৰা সিন্দুৰ নাইবা সিন্দুৰৰ ডাব্বাটো কাকো নিদিব। আপোনাৰ ঘৰত কোনোবা আলহী আহিলেও আপুনি ব্যৱহাৰ কৰা সিন্দুৰৰ পৰা তেওঁক ব্যৱহাৰ কৰিব নিদিব। সেই মহিলাৰ বাবে বেলেগকৈ এটা সিন্দুৰ আনি দিব। নিজে ব্যৱহাৰ কৰা সিন্দুৰ কাকো দিয়াটো উচিত নহয়। ইয়াৰ ফলত স্বামী স্ত্ৰীৰ মাজত থকা মৰম ভালপোৱা কমি যাব পাৰে আৰু ঘৰখনত কাজিয়া পেচাল আৰম্ভ হ'ব পাৰে। নম্বৰ 4, খাদ্য সামগ্ৰী। আপোনাৰ ঘৰত ব্যৱহাৰ কৰা বাচনত কাকো একো খাদ্য নিদিব নাইবা দান নকৰিব। কাৰোবাক কিবা খোৱা বস্তু দিব লগা হ'লেও সেই ব্যক্তিক তেওঁৰ ঘৰৰ পৰা এটা পাত্ৰলৈ আহিব দিব আৰু সেই পাত্ৰত আপুনি খাদ্য বস্তু দিব, নহ'লে আপোনাৰ ঘৰখনলৈ অতি সোনকালে দৰিদ্ৰতা আহিব। নম্বৰ 5, চেণ্ডেল জোতা। নিজে পৰিধান কৰা চেণ্ডেল জোতা কাকো কেতিয়াও দান নকৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য হানিৰ লগতে প্ৰচুৰ পৰিমাণে অৰ্থহানিও হ'ব পাৰে। এই 5টা বস্তু ভুলতেও মহিলাসকলে কাকো দান কৰিব নালাগে। আমি আহিম আকৌ এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ